Hi guys, welcome back to my YouTube channel Raba Vlogs. So guys, কি খবৰ আপোনালোকৰ আৰু মোৰ বহুত বেছি ভাল আৰু সবকে guys পুৰা হ্যাপি হলি এন্ড আজি হল সেকেন্ড ডে guys তো মেইনলি আৰু কালি মানে guys ফার্স্ট ডে আছিল আৰু কালি মানে ব্লগ বনাব পাহৰি গৈছো guys মেইন কথা মানে এনজয় কৰতে guys পুৰা কালি ধামাকা হলি খেলিছো আৰু এটলিষ্ট মোৰ এতিয়া আছে অলপ কালাৰ চালাৰ ইমান ভালকে যোৱা নাই guys তো মানে গাড়ীৰ মোবিল পৰ্যন্ত ঢালি দিছে guys মানে এনেকুৱা টাইপ হৈ গৈছে কালি আৰু বহুত গেবি হৈছে গাইজ তো ইমান ভিডিঅ'ত ক'ব নোৱাৰোঁ গাইজ তো মেইন কথা আজি কি হয় কি নহয় তো গাইজ পুৰা ভিডিঅ'টোত দেখাম গাইজ পুৰা স্কিপ নকৰিব এনেকৈ চাৰিব তো মজা ল'ব গাইজ তো বলক গাইজ পুৰা কাপোৰ চাপোৰ পিন্ধি কিনে যাই আছোঁ আৰু কালি মানে কি হ'ল গাইজ পুৰা গাড়ীৰ মোবিলটো মানে মোৰ ঢালি দিছিল তো চব মানে কোলা হৈ আছে তো মানে আজি পুৰা অৰেঞ্জ কালাৰ পিন্ধিছোঁ আৰু কালি হাফ পেণ্টটো পিন্ধিছোঁ আৰু সেইটোৱে আৰু তো মেইনলি এতিয়া যাই আছোঁ মই চুজৰ ঘৰত গাইজ তো চুজৰ বোলে হলি নাই গাইজ তো মোক হলি লৈ যাব দিছে আৰু মেইন কথা কালি কি হ'ল মানে মই মানে গা ধুব যাওঁতে গাইজ মানে মায়ে ভাবিল নেকি মানে গোটেই মিক্স হৈছিল ন মানে হলি মানে পিংকে চিংকে মানে চব মানে মিক্স হৈ আছিল আৰু পুৰা মিক্স হওঁতে মানে মায়ে ভাবিল নেকি বেয়া হৈছিল এনেখিনি পেলাই দিলে বাই গাইজ পেলাই দিয়াৰ পিছত এতিয়া কি কৰোঁ এতিয়া মোৰ লগত আছে 50 টকা আছে গাইজ মাত্ৰ তো চাওঁ কি কৰোঁ হলি কিনো নে সিহঁতৰ পৰা মানে লুটব লাগিব না গাইজ ইমান গ'লো তাৰমানে হেৰি হয় আৰু মানে অলপ পইচা সিহঁতক চিপৰামি কৰি না গাইজ সেইটো কাৰণে চাওঁ কি কৰোঁ তাতে যাই চাওঁ সিহঁতৰ অলপ ৰিয়েকশ্যনবিলাক চাওঁ কেনেকুৱা টাইপ হয় তো যদি চাওঁ কি হয় তো বলক গাইজ কেনে উৎপাত হৈ গ'ল পুৰা গাইজ বোকা আৰু এইবিলাক আমাৰ ল'ৰাবিলাক এণ্ড বহুত উৎপাত হৈ গ'ল আমাৰ এই গুঞ্জন দা আছে গুঞ্জন দাৰ আমাৰ মুখখন দেখাই দিয়াই পেলাই এই বুঢ়া বোকা চব আজি বোকা ন গাইজ পুৰা বোকা হৈ গ'ল বুজে তো আমাৰ এই বিক্ৰম দা আছে পুৰা বোকা এই পুৰা উৎপাত আৰু পুৰা এই গাড়ী চাড়ী লৈ উৎপাত হৈ আছে এতিয়া আমাৰ এই পাই আছে এইটো সিহঁতৰ পুৰা আজি বোকা আৰু কিবা অলপ বোকা কৰি দিয়া কিবা ক'ব নাই আৰু বহুত উৎপাত আছে পুৰা উৎপাত হৈ আছে সেইফালে পুৰা উৎপাত আৰু আগফালে আৰু গাড়ীৰ উৎপাত পুৰা ইফালে গাড়ী এই RPMটো মাৰি দিয়া অলপ RPMটো শুনাই পোৱা নাই নেকি শুনাই পোৱা নাই পুৰা আৰু এইফালে আছে তো গাইজ পুৰা বোকা হৈ আছে আৰু পুৰা এইবিলাক মাটি চাটি পুৰা বোকা আৰু ইহঁতে আছে সুজয় আছে নামটো কি তৰণজিৎ ভাই আছে আমাৰ লগত তেনেকুৱা যাই আছে আৰু আমি এতিয়া ক'ত যাইছোঁ এতিয়া ইয়াৰ ভাইটিক বাৰ লগত খেলি আছে এইটো চাওঁ কিয় এইটো আমি চাওঁ এতিয়া বৰ্তমান এনজয় কৰিম অলপ বাৰ লগত খেলাটো সেইটোৱে এনজয় কৰিম আৰু গাইজ তো সেয়াই আৰু চাই থাকক ইয়াক চাব পাৰে ইয়াৰ পুৰা যুদ্ধখন খেলি কিনে আহিছে গাইছে যুদ্ধ কিবা কি যুদ্ধ কৰি আছে কালাৰৰ যুদ্ধ কৰি মাৰলো কালাৰৰ যুদ্ধ পুৰা তোৰ নামটো কৈ দিবা মোৰ নাম ৰে মিস্ত্ৰীয় মোৰ নাম বোলে সি পাহৰি গৈছে তোৰ নামটো কৈ দিয়ে মোৰ নাম ইটাচি বোকা চোকা সানি কেনে এতিয়া যাই আছোঁ পুৰা ঘৰ আৰু পুৰা ঘৰৰ পৰা গা চা ধুই দিওঁ আৰু পুৰা তো মানে মেইন ক্লিপছকেইটা মানে ভিডিঅ' নবনালে মেইন কথা মানে পুৰা হঠাৎ মানে আহি কিনে ডাইৰেক্ট বোকা জপলাই দিছে গাইজ তো মানে সেইটো ক্লিপছটো নাহিল আৰু পুৰা তো পুৰা এইবিলাক চাব পাৰে মোৰ পৰাই আছোঁ পুৰা বোকা হৈ গৈছে পুৰা পেণ্টটো পুৰা পিছফালে পুৰা বেয়া বোকা আৰু মুখে চুখে লাগি আছে গাইজ তো মুখটো ধুই দিলোঁ তো এতিয়া ঘৰত যাওঁ গাইজ তো ঘৰত যাই কিনে কিবা খাই দিওঁ পুৰা গৰম তো আজি আৰু এই হলি বুলি গাইজ তো এইখিনিয়ে ব্লগ বনালোঁ তো কালি মানে ব্লগ বনাব একদম পুৰা পাহৰি গৈছিলোঁ কালিও বহুত এনজয় কৰিলোঁ গাইজ তো আজিও বহুত এনজয় কৰিছোঁ তো আজিতো বোকা ন গাইজটো পুৰা বোকা হৈ গৈছে তো এতিয়া গাইজ ঘৰত যাওঁ আৰু তো এইটোৱে তো গাইজ পুৰা গা চা ধুই কিনে পুৰা আহি গ'লোঁ পুৰা আৰু পুৰা এনেকুৱা টাইপ আৰু তো পুৰা চুলি তুলি পুৰা চেম্পু টেম্পু মাৰি দিছোঁ পুৰা গাইজ তো আৰু মেইন কথা পুৰা মুখ চুখ পুৰা কিবা এটা চেঞ্জ হৈ গৈছিল তো সেইটো কাৰণে তো এতিয়া আৰু মায়ে বনাই আছে গাইজ তো লুচি নে কিবা ৰুটি বনাই আছে তো ৰুটি চুটি খাওঁ পুৰা সেনেকুৱা টাইপ আৰু সেই আৰু গাইজ তো আজি ব্লগটো কেনেকুৱা পাইছে তাকে মানে কেনেকুৱা টাইপ পালে আৰু গাইজ তো কমেণ্ট কৰিব আৰু সেই এনেকুৱা টাইপ হয় আৰু সেই খাই আছোঁ আৰু এতিয়া পুৰা এয়া পুৰা পাক্কাত বহি কিনে পুৰা লুচি আৰু এয়া পুৰা মুগুৰ মানে ঘুগনি টাইপ আৰু বনাই দিছে মায়ে তো সেয়া খাই আছোঁ আৰু গাইজ পুৰা এয়া তো গাইজ পুৰা শুই উঠিছোঁ আৰু চকু তকু পুৰা কিবা টাইপ লাগি আছে তো শুই কিনে উঠিলোঁ আৰু এতিয়া ভাত খাই আছোঁ পুৰা এয়া এণ্ড পুৰা আলু পিটিকা আৰু কণী আৰু পিটিকি মানে এনেকুৱা টাইপকৈ খাই আছোঁ তো সেয়াই আৰু গাইজ
খাই আছোঁ আৰু প্ৰায় গাইজ এতিয়া বাজি আছে 12:30মান বাজি আছে পূৰা ডাইৰেক্ট মানে 5টা নে কিবা মানত শুই কিনে ডাইৰেক্ট 12:30 নে কিবা 11:30-12:00 দিছোঁ তো এই ভাত চাত খাই দিলোঁ আৰু পূৰা আলু পিটিকা ভাত আৰু পূৰা মানে ইমান আইটেম চাইটেম কৰি থকা নাই আৰু এনেকুৱা টাইপ এতিয়া গাইজ পূৰা টোপনি মাৰোঁ এন গাইজ তো আজি ব্লগটো গাইজ কেনেকুৱা পালে গাইজ কমেণ্ট কৰিব আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব গাইজ তো আৰু কাষত থকা বেলেগ আলু টাংকৈ মাৰি দিওঁ আৰু গাইজ তো নেক্সট ব্লগত লগ পাইছোঁ গাইজ তো গুড নাইট